হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট প্ৰীতি কটকী আৰু আমি এটা ফটোশ্বুট কৰিলে কি কৰিব লাগে চাওঁ আহকচোন ভিডিঅ'টিৰ জৰিয়তে। আৰু সেইদিনাখন মোৰ একাডেমীলৈ আহিছিলে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা বা। আৰু গায়ত্ৰী বৰা বা মোৰ একাডেমীত মই তেওঁক মাতিছিলোঁ ফটোশ্বুট কৰিবৰ কাৰণে। আৰু আপোনালোকে হয়তো ন'টিছ কৰিছে চাগে, তেওঁ মোৰ হাতেৰে মেকআপটো লোৱাৰ আগত ইমান ধুনীয়াকৈ মেকআপৰ বস্তুখিনি হওক বা মোক ইমান ধুনীয়াকৈ সেৱা কৰি লৈছে আৰু ইমান ধুনীয়াকৈ আন্তৰিকতা, সঁচাই মোৰো ভাল লাগি গৈছে যে মই এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট বুলি ক'বলৈ। বা অহাৰ পিছত ধুনীয়াকৈ চাহ একাপ দি আৰু এনেকৈ কামত লাগি গ'লোঁ মেকআপৰ। আৰু ইয়াতে মেহেন্দি আঁকিবলৈও মই মাতিছিলোঁ, যিহেতু মেহেন্দি আৰ্ট কৰি দিছিলে গুৰিয়াই, বহুত বেছি ধুনীয়াকৈ মেহেন্দি লগাই দিলে। তাইও অকণ নাৰ্ভাছ হৈছিলে, যদিও বায়ে ইমান ধুনীয়াকৈ তেওঁক বুজাই আছিলে কৰা বুলি। আৰু সঁচা বাক আপোনালোকে ভিডিঅ'ৰ যোগেদি গম পাইছে যে কিমান ধুনীয়াকৈ ফ্ৰী হৈ পেলাই তেওঁ হাঁহি মাতি আমাৰ লগত কাম কৰিছে। আৰু এনেকৈ যেতিয়া আমাৰ লগত এগৰাকী অভিনেত্ৰীয়ে কাম কৰে, সঁচা আমাৰো সেই মনটো ভাল লাগি যায়গৈ যে ইমান ধুনীয়াকৈ ফ্ৰী হৈ কাম কৰিছে। আৰু আমিও ভাল পাওঁ তেনেকৈ কাম কৰিবলৈ, কাৰণ আমাৰো অকণমান ভয় এটা লাগে ন, আমাৰো মেকআপটো বা কেনেকুৱা হয় কি হ'ব। তথাপিও বহুত ধুনীয়াকৈ মই মেকআপটো কৰিলোঁ। আপোনালোকেও জনাবচোন মেকআপটো বাৰু কেনেকুৱা লাগিলে। আৰু এনেকৈয়ে কামখিনি কৰি আগবাঢ়ি গ'লোঁ। আৰু লগতে মোৰ ষ্টুডেণ্টসকলো আছিলে এইকণতে। আৰু ফটোগ্ৰাফী কামত মই মাতিছিলোঁ ধনুষ, আৰু গুৱাহাটীৰ পৰা আহিছিলে ৰূপম আৰু নয়ন। আৰু বাক এনেকৈ মেকআপ কৰি হোৱাৰ পিছত বেয়াও লাগিছিলে, কাৰণ সেইদিনাখন বায়ে শাওণ মাহ মানি আছিলে, সেই গতিকে ফ্ৰুটছ দিলোঁ বাক মই, আৰু একো নাখাওঁ বুলি কোৱাত। সেই গতিকে এনেকৈয়ে কামখিনি আগবাঢ়ি গ'ল। আৰু কেনেকুৱা লাগিছে বাৰু মেকআপটো জনাবচোন দেই আপোনালোকে, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ' ফটোজ আপোনালোকে পাব, তথাপিও মই আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখালোঁ বাৰ লুকটো। আৰু এনেকৈ যদি মেকআপ শিকিবলৈ বিচাৰিছে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰিব প্ৰীতি মেকআপ একাডেমী এণ্ড ষ্টুডিঅ'। আৰু একাডেমীখন আছে তেজপুৰ বালিপাৰাত, আৰু তলতে কণ্টেক্ট নম্বৰ দিয়া থাকিব। তাৰ মাজতে মই বাক অকণমান হ'লেও মৰম যাছিলোঁ দেই। অকণমান মৰম দিয়াৰ পিছত, কাৰণ মৰম বোলা বস্তুটো বহুত ডাঙৰ কথা নহয় জানো ক'বচোন। আৰু এনেকৈ আকৌ ফটোশ্বুটৰ কামত লাগি গ'লোঁ। আৰু তেনেকৈ 8:30মান বাজি যোৱাৰ পিছত বাক মই ধুনীয়াকৈ ফেচিয়েল, কাৰণ স্কিন কেয়াৰটো বহুত ডাঙৰ কথা, ফেচিয়েল কৰি দিলোঁ। হেয়াৰটো যেতিয়া মই চুলিত স্প্ৰে' মাৰিছিলোঁ, সেই গতিকে মই স্পাও কৰি দিলোঁ। আৰু এনেকৈ গোটেইখিনি কাম কৰি হোৱাৰ পিছত কমচে কম 8টাই বাজি গ'ল। মই বায়ে হয়তো আমনি পাব বুলি ভাবিছিলোঁ, কিন্তু বায়ে একোৱে আমনি নাপালে। আৰু শেষলৈ আৰু এনেকৈ 8:30মান বজাত বাও গুচি গ'ল। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই। আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।